নমস্কাৰ বন্ধুসকল, অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰাকৃতিক চাহ। আৰু এইবিধ চাহ বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰী কেইবিধ হ'ল জালুক, দালচেনি, নেমু, মৌ, কিচমিচ, আদা আৰু তুলসী। চাহখিনি বনাবলৈ নেমু টেঙা আৰু মৌখিনিৰ বাহিৰে আটাইকেইবিধ সামগ্ৰী পানীত দি মই প্ৰায় 10 মিনিট সময় উতলাইছোঁ। আৰু এতিয়া যিহেতু মহামাৰীৰ সময় আৰু আমাৰ দেহৰ ইমিউনিটি ছিষ্টেমটো যাতে সঠিকভাৱে ক্ৰিয়া কৰি থাকে তাৰ বাবে এনেদৰে চাহ খোৱাটো অত্যন্ত জৰুৰী। একেবাৰে কেফেইন মুক্ত এনেধৰণৰ প্ৰাকৃতিক চাহ দিনটোত যদি দুবাৰ খোৱা হয় তেন্তে যথেষ্ট শক্তি আহৰণ কৰিব পৰা যায়, যিটো কথা নেকি ভাৰতবৰ্ষৰ আয়ুষ মন্ত্ৰণালয়ে উল্লেখ কৰিছে। চাহখিনি 10 মিনিট সময় উতলোৱাৰ পাছত চেকি লৈ তাত মৌ জোল আৰু নেমু ৰসখিনি দি মই চাহখিনি পৰিৱেশন কৰিছোঁ। আপোনালোকেও খাই চাব এনেদৰে। আৰু সঁচাকৈ চাহখিনিত এটা বৰ ধুনীয়া সুগন্ধিও আহিছে। আৰু যদি খাই ভাল লাগিছে তেন্তে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।